নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। ডেইলি ভ্লগে হ'ব আৰু ইটো কিন্তু ধুনীয়াকৈ মানে দিনটো দেখাই যাম আৰু কি ক'ত কৰোঁ কি ক'ত মেলোঁ। এতিয়া বাজিছে 10টামান বাজিছে আৰু মই একদম ধুনীয়াকৈ গা পা ধুই মেলি গোটেই কামবোৰ কৰি মেলি একেবাৰে আজৰি হ'লোঁ আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভাবিলোঁ আজি অকণমান আপোনালোকক দেখাওঁ দিনটো কি ক'ত কৰোঁ মেলোঁ। আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ দেই। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে আমাৰ এয়া গুডু আৰু এইফালে ৰাণী দুইটা বহি আছে। এয়া মই দুইটালৈ ধুনীয়াকৈ এতিয়া ৰুটি বনাই লৈ আহিছোঁ। এতিয়া ধুনীয়াকৈ দুইটাকে এতিয়া ৰুটি দিম। গৰম কিন্তু দেই, গৰম আছে। খোৱা। এফালে ৰাণী 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 এইবোৰ দেখিছেনে? জামুকবোৰ পৰি একদম গোটেইখন মানে মই সাৰিলোঁ, ৰাতিপুৱা সাৰিলোঁ, আকৌ মানে পৰিয়ে থাকে এইবোৰ গোটেই। দিয়া খোৱা। মই খাবলৈ মন নাই নেকি? খাবলৈ মন নাই নেকি? গুডুৱে খালে আকৌ ন? গুডু খাই পূৰা একদম ফিনিছ। খোৱা 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 খোৱা। দিয়া খাই থাকে দেই। আৰু এটা বস্তু দেখাম দেই আপোনালোকক। এয়া মই যে মানি প্লেণ্ট যে লগাইছিলোঁ, এইবোৰ দেখিছেনে কি ধুনীয়াকৈ এতিয়া বাঢ়ি আহিছে। একদম ধুনীয়াকৈ মানে এতিয়া গিলত একদম ধুনীয়াকৈ পাক খাই ধৰিছে। এতিয়া ভাল লাগিছে আৰু এনেকৈ বাঢ়ি আহিলে। আৰু এইবোৰ দেখিছেনে? এইবোৰ যে মামাহঁতৰ ঘৰৰ পৰা যে আনিছিলোঁ, একদম অকণমান আনিছিলোঁ, ইয়াৰ পৰা অকণমান আনিছিলোঁ মাত্ৰ। এতিয়া চাওকচোন কিমানখিনি হৈ গ'লগৈ। এতিয়া একদম দুমাহতে মানে বহুতখিনি বাঢ়িছে দেই। আৰু এইবোৰ দেখিছেনে? এইবোৰ একদম বহুত ধুনীয়া লাগিছে এতিয়া মানে বাঢ়ি আহোঁতে। আনফালে এয়া বনাই আছোঁ এয়া মাছ। আজি মাছ বনাম। এইফালে মাছ ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ আৰু এয়া এতিয়া ভাতটো এনেকৈ ধুনীয়াকৈ বহাই দিলোঁ। আৰু এতিয়া মাছ বনাম ৰঙালাও, জিকা আৰু এইবোৰ পটল চটল আলু চালু দি। আজি এনেকৈ বনাম আৰু এইফালে পিঁয়াজ চিয়াজ ধুনীয়াকৈ কাটি কৰি লৈছোঁ। আৰু আনফালে মই মাছৰ এইখিনি বহাই দিলোঁ ধুনীয়াকৈ, মানে ৰঙালাও এইবোৰ ধুনীয়াকৈ এতিয়া বহাই দিলোঁ। ইয়াত বিশেষ একো মছলা দিয়া নাই দেই। জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি দিছোঁ মাত্ৰ, আৰু শুকান জলকীয়া পিঁয়াজ দি ধুনীয়াকৈ তেল মাৰিছোঁ। এতিয়া মাথাখিনি যে মাছৰ যিখিনি মাথা আছিলে গোটেইখিনি এতিয়া ধুনীয়াকৈ ভাঙি চিঙি দি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ভাজি থাকিম আৰু। আৰু এয়া জামুক দেখিছেনে? জালখন যে পাতি থৈছিলোঁ, এয়া জামুকবোৰ দেখিছে কি ধুনীয়াকৈ পৰি আছে, কিন্তু বহুতবিলাক এনেকৈ চৰাই খাই দিছে। ইয়াতে এনেকৈ ধুনীয়াকৈ পাতি থ'লে মানে খাব পৰা যায় আৰু। এইফালে মোৰ ভাজিখিনি অলমষ্ট ভজা হৈ গৈছে আৰু এতিয়া অকণমান পানী দি দিম, মানে ভাজি নিচিনাকৈ ৰাখিম। অকণমান গ্ৰেভি হ'লে ভাল লাগিব। অকণমান পানী দি এতিয়া ধুনীয়াকৈ এইখিনি আকৌ এবাৰ জ্বলাই পেলাই অকণমান ভাজি ল'ম আৰু হৈ যাব। আনফালে এয়া কঁঠাল গুটি এইবোৰ মায়ে গুচাই আছে। আচলতে এইখিনি দালিত দিম। কঁঠাল গুটি খাই কোনে কোনে মোৰ দৰে ভাল পায়। কঁঠাল গুটি পুৰিয়েই হওক বা দালিতে দি হওক, যেনেকৈ নহওক মানে কঁঠাল গুটি হ'লে আৰু কি লাগে। আৰু এয়া মায়ে এইবোৰ গুচাই আছে যাতে দালিত দিয়াৰ লগে লগে দালিখিনি মানে ক'লা হৈ নাযায়, নহ'লে অকণ খাই কিবা বেলেগ নালাগে। সেইকাৰণে মানে এইখিনি ধুনীয়াকৈ এতিয়া দালিত দিম যিহেতুকে, সেইকাৰণে এইখিনিতে ধুনীয়াকৈ মায়ে এইবোৰ গুচাই আছে। আৰু আনফালে এইবোৰ দেখিছেনে? এইবোৰ জামুক মই যে ৰাতিপুৱা যে এইবোৰ যে গুচাই মানে দেখাইছিলোঁ জালত পৰি আছিলে, সেইখিনি ভাবিলোঁ এতিয়া চৰ্বত বনাওঁ। অকণমান চেনি দি দিছোঁ। আপোনালোকে দিবও পাৰে, চেনি নিদিবও পাৰে। মই অকণমান দি দিছোঁ আৰু নিদিলেও কোনো কথা নাই। আৰু আনফালে দেখিবলৈ পাইছে এয়া অকণমান ক'লা নিমখ অকণমান দি দিছোঁ। আপোনালোকে এনেকৈ অকণমান দি দিব। আৰু অকণমান বগা নিমখ এয়া দি দিছোঁ অকণমান, বেছি দিয়া নাই। এইখিনি এতিয়া ধুনীয়াকৈ পেষ্ট বনাই দিলোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি চাকনিত মানে চেকি ল'ম। আৰু চেকি লোৱাৰ পাছতে চাওকচোন জামুকৰ মানে চৰ্বত ৰেডি। জামুক খোৱা যিহেতু এনেও বহুত ভাল, এনেকৈ আপোনালোকে বনাই খাই চাবচোন। একদম ধুনীয়াকৈ কাম বন কৰি মেলি আহিলোঁ। একদম ভাত পানী ধুনীয়াকৈ বনাই মেলি হ'ল আৰু এতিয়া খাবলৈ বাকী আছে। আৰু এতিয়া 3টাই বাজিলে। আমাৰ মানে ভাত খাওঁতে ইমান দেৰি হৈ যায় নহয় মানে। 2টা 3টাতো মানে বাজেই আৰু। আপোনালোকৰ কিমানটা বাজে মানে ভাত খাওঁতে দুপৰীয়া? আমাৰতো মানে 2-3টা বাজেই আৰু। এতিয়া 3টা মানে বাজিলে।
চ' এতিয়া ভাত খাবও যাব লাগে, তো এতিয়া খাওঁগৈ। আৰু আজি ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যায়। আৰু এইখন নাম্বাৰখন গৈছে যে একদম মানে এইখন চাওক, এইখন দেখিছেনে? ইমান হুলস্থুল কৰি যায় নহয়, মানে এইফালে ব্ৰিজ হৈ আছে যে, ব্ৰিজৰ কাম হৈ আছে, সেইকাৰণে মানে এইবোৰ মাজে মাজে গাড়ীকেইখনমান যায় মানে এইফালে আমাৰ ঘৰৰ আগেদি। চ' আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে গোটেইকেইটা কৰি দিব, তেনেহ'লে বাই বাই। আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।